এয়া ঔটেঙা কোমোৰা হৈ গ'ল। এয়া দেখিছে, এয়া ঔটেঙা কোমোৰাই হৈ গ'ল। প্ৰেছাৰত সিজাই ল'লোঁ। এতিয়া এয়া কেৰাহীত তেল দি লৈছোঁ। ইয়াত দিছিলোঁ, এয়া কেৰাহীত তেল দি লৈছোঁ। আজি তেলত অকল এয়া মিঠি গুটিহে দিছোঁ। মিঠি গুটি দিয়াৰ পাছত মই দাইলখিনি ঢালি দিম। এনেকৈ দাইলখিনি ঢালি দিব। দেখিলে, এই দাইলখিনি ঢালি দিলোঁ। এই দাইলখিনি মই ঢালি দিলোঁ। এই চব কালাৰটো কি ধুনীয়া হৈছে। এই ঔটেঙা কোমোৰা প্ৰথম যে দেখাইছিলোঁ, এই ঔটেঙা কোমোৰাই বনালোঁ। দেখিছে এয়া। এতিয়া এয়া মাছ দি দিছোঁ। মাছ দি দিছোঁ আৰু এই সৰু মাছ কেইটামানো দি দিছোঁ, যাতে দাইলকণ বেছি মিঠা হ'ব খাবলৈ। এনেদৰে আপোনালোকে সহজতে পোৱা ঘৰৰে কোমোৰা, পচলা, অমিতা আনি বনাই খাবচোন বাৰু। খাই ভাতকেইটা ভালো পাব। এনেদৰে আপোনালোকে বনাব। এতিয়া দুপৰীয়া ভাত সাজ খামগৈ, আপোনালোকেও খাব। ৰাখিছোঁ। আজি দুপৰীয়া বুলি ভাত সাজ বনাবলৈ আহিছোঁ। বজাৰলৈ গ'লোঁ, বজাৰত ইমান দাম বস্তু। ঘৰতে কোমোৰা লাগিছিলে, এয়া কোমোৰা লৈছোঁ। এইখিনি কোমোৰা ধুনীয়াকৈ কুটি ল'লোঁ। এয়া ঔটেঙা, এয়া ধুনীয়াকৈ প্ৰেছাৰত সিজাই পেলাই এই মাছৰ সৈতে বনাম। আৰু এইকেইটা সৰু মোৱা মাছ পুখুৰীতে টঙি জালখন দি পাইছিলে, সেই মাছকেইটাই। আৰু এয়া যে খৰিচা, এয়া খৰিচা থৈ দিছোঁ ঘৰৰে বাঁহৰ গাজ আনি ঢেঁকীত খুন্দি। এয়া খৰিচাই মাছে বনাম। আৰু কঁঠাল আছিলে, এই কঁঠাল গুটিয়ে মচুৰেৰে টেঙা মাৰি বনাম। কেনেদৰে মই ভাত সাজ বনাম আপোনালোকে চাই যাব। এনেদৰে ঘৰতে নিজে আপোনালোকে বনাই চাব, বনাই খাব অতি সহজে, সুস্বাদুও হ'ব। আৰু এতিয়া পাচলিৰ যিমান দাম, কালি গ'লোঁ পটলৰ 60 টকা, কুন্দুলি 50 টকা, ইমান দাম। আমাৰ লেখীয়া মানুহে এনেদৰে খাব নোৱাৰোঁ, কাৰণ উপাৰ্জন দিনটোত মানুহজনে কৰে কেইটা, সেইকেইটা যদি চাউলো কিনি খাওঁ, পাচলিও কিনি খাওঁ, আমি খাম কেনেকৈ? ইফালে ইয়াত বানৰ সমস্যা, খেতিও হোৱাই নাই, পানীয়ে কঠীয়া মাৰি পেলাইছে। তেনেতো খাবলৈ লাগিবই, দিবও লাগিব। এইফালে গৰু ছাগলীও আছে। গতিকে কি ক'ম, আপোনালোকে এনেদৰে বনাই খাবচোন বাৰু ভাত সাজ। বেছি দুখ নকৰিব, আকৌ আহিব খেতি কৰিলে, খৰালি আহিলে আমাৰ পাচলিয়ে আকৌ নদন বদন হ'ব। আৰু কৰ্মই ধৰ্ম, আমি কৰ্ম কৰিবই লাগিব, কাৰণ আমি হৈছোঁ মধ্যবিত্ত লোক। চৰকাৰে বিশেষ সুবিধা আমাক দিছেও, তেনেদৰে আমি সেই সুবিধা লৈ যাতে আমি সকলো আগবাঢ়ি যাব পাৰোঁ। আৰু এনেদৰে খাই বৈ আমি জীয়াই থাকিবই লাগিব, ল'ৰা ছোৱালীক পোহপাল দিবই লাগিব, পৰিয়াল আমি পোহপাল দিবই লাগিব। আপোনালোকেও তেনেদৰে বনাই মেলি খাব, দুখ নকৰিব। এনেদৰে সমস্যাবিলাক গৈ থাকিব, আকৌ নতুন আহিব, নতুন দিগন্তৰ সূচনা হ'ব। আপোনালোকে বানপীড়িতসকলেও কোনোদিন ভয় নকৰিব। এনেদৰে সাহস বান্ধি বুকুত আগুৱাই যাব, তেতিয়াহে সাহসে হৈছে সকলো মহতী লক্ষ্মী। সাহস নেহেৰুৱাব। আমিও বানপীড়িতৰে জানিমুখৰে ছোৱালী, পৰিছোঁ তথাপিতো বামলৈকে। হ'লেও এই বাম জেগাটো আমাৰ পানী, জান এখনে সকলো বুৰাই পেলালে। অমিতাও মৰিলে, এতিয়া অমিতাজোপাও মৰি থাকিলে। এতিয়া কি কৰিব, অমিতাও নাই, বেঙেনাও নাই, ঘৰে ভিতৰত কিনিবই লাগিব। এইকেইটা আছিলে, গছজোপা মৰিয়ে গ'ল, তথাপিতো আনিছোঁ তাকে খাম বুলি। আপোনালোকেও এনেদৰে সহজে পোৱা পাচলিকে আনি খাব, কলৰ পচলা হ'লেও খাব। এইটো উপায়টো নাই, আমিতো খাবই লাগিব ন। গতিকে সকলোকে, বানপীড়িত সকলো যাতে ভালে কুশলে থাকে, আৰু সকলো দেশবাসীও যাতে ভালে কুশলে থাকে, আৰু এনেদৰে বনাই মেলি খাই স্বাস্থ্যটো সবল কৰি সুস্থ সবল কৰি ৰাখিব। আজিলৈ ৰাখিছোঁ।